এয়া ৰাতিপুৱা 6টা বাজিছে ধুনীয়াকৈ ওলাইছো মন্দিৰত যাবৰ কাৰণে আৰু এয়া দেখিছে কেনে এটা কুঁৱলী কিমান ঠাণ্ডা ইয়াতে বাপৰে বাপ কমলা ৰঙৰ কুৰ্তা গলত গামোচা লৈ এই ব্ৰহ্মপুৱাই ওলাই দিছো কেদাৰনাথ বাবাৰ দৰ্শন পাবলৈ মনটো আজি বিৰাটেই ফূৰ্তি 22 কিলোমিটাৰ খোজকাঢ়ি আহি ফাইনেলি আজি কেদাৰনাথ বাবাক দৰ্শন কৰিবলৈ পাম পিছে মোক ভৰিকেইখনেহে জ্বালা কালা কৰি মাৰিছে তলৰ পৰা পুৰা ব্ৰেইনলে সিগনেল মাৰি আছে ইমান বেছি ঠাণ্ডা খোজ পাতিব নোৱাৰি মন্দিৰ দৰ্শন কৰিবৰ কাৰণে কেদাৰনাথ মন্দিৰৰ বাহিৰতে থকা দোকানৰ পৰা আমি প্ৰসাদো লৈ ললো আৰু এতিয়া আমি গৈ আছো কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে মন্দিৰৰ ভিতৰ চৰা আপোনালোকক যদি দেখুৱাব পাৰিলো হয় নিশ্চয় ভাল লাগিল কিন্তু মই দেখুৱাব নোৱাৰিম কাৰণ ইয়াতে কোনো ধৰণৰ মোবাইল ফোন ভিডিঅ' কেমেৰা একদমেই এলাও নাই সো উপায় নাই আমি এতিয়া সেৱা কৰি আহো আপোনালোকক লগ পাই আছো সেৱা কৰি আহি ফাইনেলি কেদাৰনাথ বাবা দৰ্শন কৰি আহিলো বিশ্বাস কৰক ইমান বেছি মনটো ভাল লাগিছে ইমান বেছি শান্তি পাইছো 22 কিলোমিটাৰ খোজকাঢ়ি অহাৰ দুখ ভাগৰ 1 ছেকেণ্ডত নাইকিয়া হৈ গৈছে কি কম আপোনালোকক এক বুজাব নোৱাৰা অনুভৱ আৰু এইটোৱে হৈছে সেইটো শিল যি 2013 চনত ইমান ডাঙৰ ভয়ানক পৰিস্থিতিটো কেদাৰনাথ মন্দিৰটোক কোনো ক্ষতি হ'ব দিয়া নাছিল কেদাৰনাথ মন্দিৰৰ পৰা অকণমান আগত গৈ আপোনালোকে পাব ভৈৰৱ বাবা মন্দিৰ আৰু এই মন্দিৰটো আপোনালোকে একেলগে চাই আহিব শেষত সমূহ অসমবাসী ৰাইজৰ হকে সেৱা জনাই আশীৰ্বাদ বিচাৰি মংগল কামনা কৰিছো আৰু এইবাৰলৈ মহাদেৱ বাবাৰ পৰা বিদায় ললো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই